হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বনাই দেখুৱাম নাৰিকলৰ লাডু। একেবাৰে চাফা বগাকৈ কেনেকৈ বনাব পাৰি। প্ৰথমে নাৰিকলখিনি ক'লা অংশখিনি কাটি পেলাই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি এতিয়া মিক্সাৰ জাৰটোত দি পেলাই মই ভালদৰে পিচি ল'ম। সেয়া আৰু এতিয়া মই ইয়াতে চেনি দিছোঁ 2 কাপ। যিহেতু নাৰিকল মই 2টা দিছিলোঁ, নাৰিকল দুটা সৰু সৰু হয় আৰু নাৰিকল যিমানটো দিয়ে চেনিটো পৰিমাণো কি একেই জুখি পেলাই দিব। আৰু যদি কোনোবাই কম খায় কমটোও দিব পাৰে বা বেছি খালে বেছিও দিব পাৰে। আৰু গোটেইখিনিতে এনেকৈ ভালদৰে সানি ল'ম গোটেইখিনি একেলগে। আৰু গাখীৰ দিছোঁ মই আধা কাপতকৈ অকণমান কম গৰু গাখীৰ দিছোঁ। আৰু আপোনালোকে যদি বিচাৰে ইয়াত আমুল গাখীৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া গাখীৰখিনি দি পেলাই মই ভালদৰে আকৌ এবাৰ এনেকৈ সানি ল'ম। এইখিনি প্ৰায় 2 ঘণ্টামান ৰেষ্ট কৰিব দিব লাগে, কিন্তু মোৰ হাতত সময় খুব কম, সেইবাবে মই মিক্সিত আকৌ এবাৰ দি পেলাই এইখিনি এটা পেষ্ট বনাই ল'লোঁ। আৰু গেছটো জ্বলোৱাৰ আগতেই মই কেৰাহীখনত দি পেলাইহে গেছটো অন কৰিছোঁ। গেছটো মিডিয়ামত ৰাখিছোঁ প্ৰথমে। আৰু এইখিনি মই এতিয়া অলপ টাইম ভাজি ল'ম। প্ৰায় 10 মিনিটমান ভজাৰ পাছত গেছটো একেবাৰে লো কৰি দিছোঁ। আৰু এইখিনি লৰাই থাকিব লাগে যাতে কেৰাহীখনৰ তলত লাগিবলৈ দিব নালাগে। একেৰাহে লৰাই থাকিলে লাডুকেইটা বহুত ধুনীয়া হয়। আৰু এনেকৈ লৰাই থাকিলেও কেৰাহীখন সদায় চাফা কেৰাহী ল'ব লাগে যাতে নাৰিকলখিনি কোনো কালাৰ নাহে। কেতিয়াবা হালধি থকা কেৰাহী ব্যৱহাৰ কৰিলেও ৰঙচুৱা হয়। যদি হালধি থকা কেৰাহী ব্যৱহাৰ কৰে তেনেহ'লে আগতে অলপমান খোৱা ছ'ডা আৰু নিমখ দি কেৰাহীখন ভালদৰে ধুই ল'ব। তাৰ পাছত লাডু বান্ধিব, তেতিয়া নাৰিকলখিনি বগা হৈ থাকে। এইখিনি ভাজোঁতে মোক প্ৰায় 30ৰ পৰা 35 মিনিট লাগিছিলে। এইখিনি এতিয়া হৈ গৈছে, মই উলিয়াই ল'ম। আৰু ঠাণ্ডা হ'ব দিব নালাগে, গৰমে গৰমে লাডুকেইটা বান্ধিম। একেবাৰে বেছি জুইৰ পৰা নমাই নহয়, 2-3 মিনিটমান ৰখি পেলাই লাডু বান্ধিব লাগে, কাৰণ বেছি ঠাণ্ডা হৈ গ'লে লাডুকেইটা বান্ধিবলৈ অলপ অসুবিধা হয়। আৰু সকলোৱেতো লাডু বান্ধিবলৈ জানেই, আৰু ঠিক তেনেকৈয়ে বান্ধি গ'লেই হ'ল। সেইটো প্ৰথম লাডুটো হৈ গৈছে আৰু বাকীকেইটাও এনেকৈয়ে বনাই ল'ম। যদি আপোনালোকে এনেকৈ বনাই চোৱা নাই তেনেহ'লে প্লিজ এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সেয়া নাৰিকলৰ লাডুখিনি গোটেইখিনি হৈ গ'ল। সেয়া চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে চাফা হৈছে বগা।